খবৰ নিশ্চয় ভালে আছে আৰু আপোনালোকে গমেই পাইছে এই সময়ত কি চলি আছে হিন্দুস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ চলি আছে আৰুতো গমেই পাইছে যে এয়াৰ ৰেড সাইলেন্ট বাজিলে আপোনালোকে কি কৰিব বুজি পাইছে নাই কি কৰিব আপোনালোকে মই এটা তালিকা দেখাই দিছোঁ সেই তালিকাটো চাওক আৰু সাউণ্ডটো শুনক কি সাউণ্ডটো মানে কি ভয়ংকৰ সাউণ্ড আৰু প্ৰথমে সাউণ্ডটো শুনক তাৰপিছত তালিকাটো চাওক তাতে কি লিখা আছে তাৰপিছত আপোনালোকে গম পাব যে সাইৰেনটো বাজে আপোনালোকে কি কৰিব বা আমি কি কৰিম কি কৰিব লাগিব সেইটো চাওক আপোনালোকে শুনিলে যে এয়াৰ ৰেড সাইৰেন বাজিছে আৰু বাজাৰ পিছত আমি কি কৰিব লাগিব লগতে এখন তালিকা দেখুৱাই দিছোঁ যে তালিকাটোত কি লিখা আছে সেইটো প্ৰথমে চাই লওক আৰু বুজি লওক যে এয়াৰ ৰেড সাইৰেন বাজিলে আমি কি কৰিব লাগিব কাৰণ তালিকা যদি আমি নাচাওঁ আমি একো নাজানিম আমাৰ কাৰণে দিছে ভালকৈ চাওক আৰু তাতে বুজক আৰু বাকীখিনি মই দেখুৱাই আছোঁ বা কৈ আছোঁ এয়াৰ সাইৰেন বাজিলে কি কৰিব লাগে প্ৰথমে তালিকাখন চাই লওক আপোনালোকে তালিকাখন চালে তাৰপিছতো আমাৰ অসম সন্তান যি আৰ্মিত কৰ্মৰত তেখেতেও বুজাই আছে সেইখনো চাই লওক যে কি বুজাইছে কেনেকুৱা আমি নিজকে বচাব লাগে কি কৰিব নালাগে সম্পূৰ্ণ আমাৰ অসম সন্তান যি আৰ্মিত কৰ্মৰত হৈ আছে সেইখিনিও বুজাইছে সেইটো চাওক চালেহে আমি আৰু ভালকৈ বুজি পাম কি কৰিব লাগে কি কৰিব নালাগে চাওক ভালকৈ শুনক ভিডিঅ'টো বা কথাটো শুনক যিহেতু আপোনালোকে সকলোৱে জানে বৰ্তমান আমাৰ অসম ভাৰতবৰ্ষৰ পৰিস্থিতিটো বৰ ভাল নহয় আৰু ভয় কৰিবলগীয়া একো নাই তেনেকুৱা ধৰণৰ একো সিমান ভয় কৰিবলগীয়া কথা নাই কাৰণ সকলো সমস্যাৰ সমাধান আছে গতিকেলৈ সমাধানো হৈ যাব নমস্কাৰ সকলোকে কাইলৈ আমাৰ গোটেই ভাৰতবৰ্ষতে কৰাব মক ড্ৰিল আৰু একচুৱেলি মই আমাৰ গাঁৱলীয়া ভাষাত মক ড্ৰিলটোনো কি বস্তু সেইটো বিষয়ে অকণমান শিকাই দিম আপোনালোকে বুজি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মক ড্ৰিলছক এটা বহুত ধুনীয়া পদক্ষেপ লৈ আপোনালোকক শিকাবলৈ গৈ আছে এইটো এটা বহুত অত্যন্ত মানে জৰুৰী বস্তু আৰু আমাকো মানে প্ৰায় সেই তেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰি থাকে ধৰক কিছুমান সাইলেণ্ট বাজিব আৰু সেই সাইলেণ্টখিনিৰ ওপৰত আপুনি মানে কাম কৰিব লাগিব ধৰক এটা মই এতিয়া ওপৰতে এনেকৈ মই যিটো বেকগ্ৰাউণ্ড এতিয়া সাইলেণ্টটো লগাই দিছোঁ সেই সাইলেণ্টটোত ধৰক ক'ব যে আপোনালোকে এডোখৰ নিৰ্দিষ্ট জেগাত আপোনালোক লুকাই যাব লাগে ঠিক আছে তেনেকুৱা এটা আপোনালোকক শিকাব 2 নম্বৰতে শিকাব আপোনালোকক ধৰক এয়াৰক্ৰাফ্ট যদি আপোনাক ফ্লাইটে বম পেলায় তেতিয়া আপুনি কেনেকৈ বাচিব সেইটো এটা আপোনালোকক শিকাব আৰু সেইটো কাৰণে একচুৱেলি প্ৰায় যদি ৰাতি আপোনালোকৰ ওপৰত এটেক হয় তেতিয়া আপোনালোকৰ গোটেই লাইটখিনি আপোনালোকক বন্ধ কৰিবলৈ শিকাব কাৰণ ওপৰৰ পৰা লাইটৰ পোহৰটো যেতিয়া মানে ওপৰৰ পৰা দেখা পাব তেতিয়া মানে ধৰক সেই জেগাটো বম পেলাব পাৰে সেইটো কাৰণে সেইটো এটা আপোনালোকক চেফটি শিকাব আৰু কেমোফ্লাইট ধৰক মই এই গছজোপাৰ লগত আছোঁ মই এই গছজোপাৰ লগত কেনেকৈ একদম মিলি যাব পাৰিম ধৰক দুশ্মনে আমাক নেদেখে তেনেকুৱা ধৰণৰ আপোনালোকক কিছুমান ছিষ্টেম শিকাব আৰু শিকাব ধৰক হাই জোন মানে কিছুমান জোন ৱাইজ যদি চিলেকশ্যন কৰে বোলে এই জেগাত আমাৰ দুশ্মনে দেখি পইণ্টটো চিনাকি কৰিছে সেই পইণ্টটোৰ পৰা আপোনাক ল' জোনলৈ কেনেকৈ যাব লাগে সেই প্ৰেক্টিছটো শিকাব আৰু আপোনাক ধৰক গুলি মাৰিলে আমি কি কৰিব লাগিব তেনেকুৱা ধৰণৰ এই মক ড্ৰিলত শিকোৱা হ'ব মক ড্ৰিলটো এটা বহুত ধুনীয়া আপোনালোকক কথা শিকাবলৈ গৈ আছে গতিকেলৈ যিমান পাৰে ড্ৰিলটোত আপোনালোকে চামিল হ'বলৈ বিচাৰিব আৰু যদি আপোনালোকক স্কুলত শিকায় বা আপুনি এজন ষ্টুডেণ্ট আহি পেলাই আপোনালোকে গাঁৱৰ বা ঘৰতো আহি কথাখিনি ক'ব এনেকুৱা কৰিব লাগে একচুৱেলি বহুত ধুনীয়া এটা পদক্ষেপ লৈছে কাইলৈ কাৰণে আৰু সকলোৱে সহযোগ কৰিব আৰু ভয় কৰিবলগীয়া একো নাই কাৰণ আমি ভাৰতীয় অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আমি একোজন ভাৰতীয় আমি কাৰোলৈ ভয় নকৰোঁ জয় হিন্দ জয় ভাৰত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো বুজি পায় আৰু এই কথাখিনি অলপ বহুত ডাঙৰ আছে বাৰু মই একচুৱেলি আপোনালোকক বহুত এটা গাঁৱলীয়া ভাষা বুলি কৈছোঁ বেয়া নাপাব মই একদম গাঁৱলীয়া ভাষাত আপোনালোকক কথাখিনি শিকাই দিছোঁ আৰু